Julie was a little girl, afraid of the big wide world. She grew up. Hello friends, welcome back to my YouTube channel. মই ভাগ্যশ্ৰী আইছো আপোনালোকৰ ওচৰলৈ। আশা কৰো সকলোৰে ভালেই সাগে। মোৰ খবৰ ইমান এটা ভাল নহয়। বেমাৰ নেৰাই হৈছে, নাজানো কি হৈছে। এইকেইদিনো গাটো ভাল নাছিল বাবে ভিডিও বনাব পৰা নাছিলো, কতো যোৱা নাছিলো, ঘৰতে আছিলো আৰু যি গৰম তাৰ বাবে ভিডিও আপলোড দিয়া নাছিলো। কিন্তু আজি আহিছো এটা মানে একদম স্পেশাল আৰু মোৰ কাৰণে এটা হেপি মোমেন্টৰ এটা কথা ক'বলৈ। বিয়া হোৱা আজি মোৰ 6-7 বছৰ হ'ল। বিয়া হোৱাৰ পিছৰ পৰা বুলি সংসাৰৰ বিজি যাওঁতে গ'ল, তাৰপিছত ডিউটি তেনেকৈ বিজিতে গ'ল। কিন্তু আজি মানে পুৰা একদম ছোৱালী যোনটো জীৱন, গাৰ্লছ লাইফটো আজি মই এনজয় কৰিব গৈ আছোঁ। পাৰ্মিশ্যন লৈ ল'লোঁ পুৰা চবৰ পৰা। মানে আজি মোৰ ফ্ৰেণ্ড এজনীৰ বাৰ্থডে, কাইলৈ হয় একচুৱেলি। আমি আজি ৰাতি 12টা বজাত মানে তাইক ছাৰপ্ৰাইজ দিম। সেইকাৰণে লগৰজনীখন মই থাকাকৈ যাম অকলে। আজি আমাৰ মুনু বাপেকৰ লগত ঘৰত থাকিব, মই ফ্ৰেণ্ডৰ ঘৰত যাম। বহুত বছৰ পিছত আজি গোটেই গাৰ্লছ মানে এনেকৈ এনজয় কৰিম। আগৰ কলেজৰ দিনত যেনেকৈ কৰিছিলোঁ, ফ্ৰেণ্ডৰ ৰুমত গৈ পাৰ্টি থাকি পুৰা এনজয় কৰা, বহুত বছৰ হৈ গ'ল। এইবিলাক বহুত মিছ কৰি আছিলোঁ মই। আজি ফাইনেলি কৰিম, সেইকাৰণে বহুত হেপ্পী হৈ আছোঁ মই। মোৰ ফ্ৰেণ্ডজনী আহিব মোক অলপ পিছত নিবৰ কাৰণে। আপোনালোকে চাই থাকক আজি আমি কেনেকৈ এনজয় কৰোঁ, কেনেকৈ তাইক ছাৰপ্ৰাইজ দিওঁ, কি পাৰ্টি কৰোঁ, সকলো দেখাই থাকিম। আজি মুঠতে মই বহুত বেছিয়ে হেপ্পী মানে। আজি ভিডিঅ'টো মই ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰা নাই, এতিয়া বাজিছে ৰাতি 7:30 বজাত আৰু মই যাম চাগে 8:30-9টামান বজাত। আজিকালি ভিডিঅ'টো মই ৰাতিয়ে ষ্টাৰ্ট কৰি দিছোঁ। আজি গোটেই ৰাতিৰ ভিডিঅ' কৰিম মই, চাই থাকিব আপোনালোকে। ভিডিঅ'টো আৰম্ভ নকৰা আগতে কৈছোঁ, যদি মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি দিব। তেতিয়া যদি মই নতুন ভিডিঅ' দি থাকোঁ আপোনালোকৰ ওচৰলৈ গুচি যাব, আপোনালোকে গম পাই যাব। এয়া এতিয়া 9:30 হৈ গ'ল, মই যাবলৈ ওলাইছোঁ। ফ্ৰেণ্ডজনী আহিব, মই ৰাস্তাত ৰখি থাকোঁগৈ। তাত গৈ পেলাই আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। বাই বাবু লগ শুই থাকিবা দেই। বাৰ্থডে কেক আৰু এয়া আমি এটা অন দা ৱে গৈ আছোঁ ৰাতি একদম। আমি পুৰা নলে গলে লগা বন্ধু আগফালে গৈ পৰিম, এতিয়া পুলিচে ধৰিলে মাৰিব। আমি গৈ আছোঁ পুৰা আজি একদম পুৰা নো হাবি নো বেবি, পুৰা গাৰ্লছ লাইফ আজি পুৰা এনজয় কৰিম। এয়া আমি আহি পাই গ'লোঁ জেগাত। এতিয়া আমি পুৰা পাৰ্টিৰ প্ৰিপাৰেশ্যন কৰিম। আজিৰ পৰা লাগতিয়াল বস্তুবিলাক চব বজাৰৰ পৰা লৈ মেলি আহি গ'লোঁ। আমি ইয়াতে আহি গ'লোঁ, এতিয়া বহি আছোঁ তাইৰ ৰুমত। এজনী মোৰ ফ্ৰেণ্ড, বহুত দিনৰ পিছত লগ পাইছোঁ, বহুত বছৰ পিছত। দেখাওঁ মোক চোৱা। এজনী পিংকি, এজনী বৰ্ষা। কেক অকণ দিয়া। ইজনীয়ে বাৰ্থডে গাৰ্ল, তাই একো গম নাপায়। আমি চব বস্তু ৰাখি থৈ দিছোঁ লুকাই। এয়া আমাৰ পাৰ্টিৰ মাজত এটা নতুন আলহী দেখিছে, কক্ৰজ। এয়া আমাৰ চুমি বাইদেৱে ধৰিব এতিয়া। ধৰা, ভালকে ধৰা, ভালকে ধৰা। অঁ বা পাৰিছা বা। আমাৰ বাৰ্থডে গাৰ্লজনীক আঁতৰাব পৰা নাই, তাকে চিন্তা কৰি আমি বহি আছোঁ। তাইক কেনেকৈ ইয়াৰ পৰা লৈ যাওঁ আঁতৰাই। এয়া আমাৰ মিছ প্ৰিয়া নৌটংকি, একদম মজা পোজ দি দিছে তাই। য়' পিচ। এয়া আমাৰ পাৰ্টিৰ মেইন বস্তুটো আহি গ'ল। এয়া আমাৰ পিংকি বাইদেৱে কিবা এটা তৰমুজ লৈ আহিছে। এইটো তাই বোলে চবৰে মাথাত ফালিব। তাই মেইন কথা, তাই পাগল হৈ গৈছে। গুটি বাই কৰাত পিংকি এক্সপাৰ্ট। মই পাওঁ নেকি? আৰু মই চব कभी कभी हम लोग आम भी बोलते हैं, और ये होते हैं येलो, पीला, येलो डटी पीला। जब वो छोटा होता है ग्रीन होता है। और यही येलो
कहाँ से निकली है ये लो आप रोज एक रोज लड़की जीती है আৰু এইটো তাই এয়া ইয়াতে স্প্ৰাইট আৰু দুটা ব্ৰিজাৰ মিলাইছোঁ আৰু বেলেগ একো বেয়া বস্তু মিলোৱা নাই দেই নাভাবিব যে কিবা বেলেগ বেয়া বস্তু খাইছোঁ বুলি এয়া আমি তৰমুজ কাটি আছোঁ অথনি যোনখিনি আমি ব্ৰিজাৰ মিলাই থৈছিলোঁ স্প্ৰাইটৰ লগত তাত দি দিম কিবা মকটেইল বনাব বোলে আজি খাম আজি লাইফত ফাৰ্ষ্ট টাইম ইয়াতে আৰু ফ্ৰুটছ দিব চাই থাকোঁ এয়া ছেকেণ্ড আমি ইয়াতে এপেল মিলাই দিছোঁ আৰু কি মিলাম চাই থাকক বহুত টেষ্টি হ'ব নিচিনা লাগিছে দেখি মোৰ খাওঁ খাওঁ লাগিছে এয়া লগতে আমু কাটি আছে এয়া আমু দিম ইয়াত এইখিনি আৰু এটা নিয়ম বুলি যিমান ফ্ৰুটছ দি থাকিব লাগিব তিমান এইখিনি লৰাই থাকিব লাগিব তেতিয়া ইয়াৰ টেষ্টটো ওলাব ফ্ৰুটছৰ টেষ্টটো ওলাই বোলে ইয়াতে আমি আঙুৰ আপেল আম আৰু তৰমুজ দিলোঁ এতিয়া এইখিনি পূৰা মিলাম তাৰপিছত পূৰা আমি মস্তি মাৰি খাম এয়া পূৰা 5 জনীৰ কাৰণে পূৰা 5টা গ্লাছ সজাই লৈছোঁ এতিয়া আমি পূৰা ধুনীয়াকৈ শ্বেয়াৰ্ছ কৰি গোটেইকেইজনীয়ে খাম চবেই পূৰা মোবাইলত লাগি আছে কোনোবাই ফটো উঠাইছে কোনোবাই বুমাৰ্কিং কৰিছে মই পূৰা ভিডিঅ' কৰাতেই বিজি জুচ ফ্ৰুটছৰ জুচ এনেকৈ বেয়া বস্তু নাই দেই গোটেইগাল বাৰ্চাক যেনে তেনে ফুচলাই মেলি বাহিৰত পঠাই দিলোঁ এতিয়া মই আৰু প্ৰিয়া মিলি কিনে ৰুমটো অলপ সজাই লওঁ মই বেলুন ফুলাই আছোঁ আৰু প্ৰিয়াই পূৰা লগাই আছে ভিডিঅ' অলপ স্পীডত কৰি দিছোঁ কাৰণ ভিডিঅ'টো বেছি দীঘলীয়া হৈছিল এতিয়া আমি পূৰা পটাপট সজাই লওঁ তাৰপিছত তাইক আনিম তাইক পূৰা বাহিৰত থৈ দিছোঁ একদম ফাঁকি চাকি দি কিনে প্ৰিয়াই পূৰা একদম স্পীডত লাগি আছে 12টা বাজিবলৈ অনলি 10 মিনিট আছে সেইকাৰণে পটাপট আমি পূৰা সজাই ল'লোঁ এতিয়া বাৰ্থডে গাৰ্লক লৈ আহোঁগৈ বাহিৰৰ পৰা বেচেৰীক উল্টা পুল্টা ফাঁকি দি কিনে বুৰ্বক বনাই বাহিৰত থৈ দিছোঁ এই ৰাতিখন যা যা কেক কেতিয়া আনিলি তই হ'ব দিব না থ্যাংক ইউ ইয়াৰ মানে কাজিয়া কোন কাজিয়া যে কাজিয়া লাগিছে हैप्पी बर्थडे Happy birthday to you. Happy birthday, dear Barsa. Happy birthday to you. एक मिनट Happy birthday আসলে আমার যে বার্থডে গার্ল পুরা সারপ্রাইজ দিয়ে দিলো তাইক ফাইনালি আমার সারপ্রাইজ কমপ্লিট হয়ে গেল বাৰ্থডে গাৰ্ল বহুত হৈ গৈছে থ্যাংক ইউ পুৰণা আমাৰ পুৰা বাৰ্থডে সাৰপ্ৰাইজ হৈ গ'ল পুৰা ফটো সেশন চলি আছে বাৰ্থডে গাৰ্ল কেনেকুৱা লাগিলে সাৰপ্ৰাইজটো পাই বহুত ভাল লাগিছে এয়া কেক চেক কাটা হৈ গ'ল আমাৰ এতিয়া পুৰা একদম এয়া ফটো সেশন চলি আছে চবফালে মোবাইল এতিয়া আমি চবেই অলপ অলপ কেক খাই লওঁ তাৰপিছত আমাৰ বাচি থকা জুচখিনি খাই ল'ম
তাৰপিছত আৰু খানা খাম। এয়া আধা আধি আমি খাই খতম কৰিলোঁ। মোৰ ড্ৰেছ চেঞ্জ পুৰা কাম্বালি বাই বনি গৈছে। মই পূৰা পটাপট খাই ল'লোঁ। এতিয়া সিহঁতক অলপ ভিডিঅ' কৰি দিছোঁ খোৱা। একদম শেষ টাইমলৈ আহি গৈছোঁ আমি। বহুত এনজয় কৰিলোঁ সঁচাকৈ। সন্ধিয়াটো আজি বহুত ভাল লাগিল। এয়া আমাৰ ভাত পানী খোৱা হৈ গ'ল। মোৰ হৈ গ'ল। বহুত এনজয় কৰিলোঁ, বহুত ভাল লাগিলে। এয়া কাম কৰি আছে কেটাৰিঙৰ। বহুত ভাল লাগিল আজি, বহুত এনজয় কৰিলোঁ। এয়া পূৰা খাই আছে। ভাত খাইছে না আঙুলি চুপি আছে। বাই বাই। আজিৰ ভিডিঅ'টো মই ইমানতে কৰিছোঁ। কেনেকুৱা লাগিলে বাৰ্থডে গাৰ্ল? আকৌ এবাৰ বাই বাই, থেংক ইউ, বহুত ভাল লাগিল। থেংক ইউ আজি চবেই আহিলা। থেংক ইউ তোমাক, মোক যে লৈ আহিলা। જુનાણામાં જાવું કે દામ કુંડ ના હવું જુનાણામાં જાવું કે દામ કુંડ ના હવું હાલત ને હાલ સૌરાષ્ટ્ર બતાવો હાલત ને હાલ